নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফু দত্তাই মোৰ এটা নতুন ৰোষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ৰাইজ, বহুত দিনৰ পিছত মই ৰোষ্টিঙৰ ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু প্লাছ মই অসমত আছোঁ। বহুত বেছি গৰম, সেইটো কাৰণে মই যি পিন্ধি আছোঁ তাকেই পিন্ধি পেলাই ভিডিঅ' বনাই আছোঁ। ইগন'ৰ মাই ড্ৰেছ এণ্ড মাই ফেচ। বাছ ভিডিঅ'টো চোৱা। প্ৰথমতে সকলোকে নমস্কাৰ। নমস্কাৰ। আজি এটা ঘটনা সংঘটিত হৈছে, আপোনালোকে সকলোৱে গম পাইছে চাগে, নিউজত গম পাই আছে। কথাটো গম পাইছোঁ। চশমা পিন্ধি কোনে জিম কৰে? আৰু জিমৰ ড্ৰেছটো যে চুম্মেশ্বৰী। আৰু বাইদেউ অলপ সাৱধান, অকণমান হেৰফেৰ হ'লেই আপুনি ট্ৰেডমিলৰ তলত আহি যাব পাৰে। এইডাল ফিগাৰলৈ ক'ত আছিলে ইমান দিনে? গৰমো। মানুহজনীৰ লগত আচলতে গানটো মিলা নাই। গানটো হ'ব লাগিছিল কমিটো কচিতা কমিটো কচিতা আই, সেইটো হ'ব লাগিছিল। যিখিনি বাকী আছে সেইখিনি অঁতৰাই দিলেই চেছ, অৰিজিনেল ৰূপ বাহিৰত আহি যাব। সেইটো কাৰণে আচলতে সেইখিনি নুলিয়ালে। ডাঙৰ বৰালি গোটে গাঁৱত বিলাই দিম। এওঁৰ নাম হৈছে পংখী। প্ৰথমতে পংখা আছিলে, এতিয়া পংখী হৈছে। চাৰ্জাৰী কৰি চব আগে পিছে বনাই লৈছে। বাৰু ঠিক আছে, একো কথা নাই। তুমি ছোৱালীৰ ৰূপটো ধাৰণ কৰি তুমি ভাল পোৱা। চবৰে নিজৰ নিজৰ লাইফ আছে। যোনে যেনেকৈ জীয়াই থাকিব বিচাৰিছে তেনেকৈ জীয়াই থাকিব পাৰে। কিন্তু কথা হ'ল, তুমি ছোৱালীৰ ৰূপটো লৈছা। ছোৱালীৰ ৰূপটোৰ পিছত ছোৱালীজনীৰ মৰ্যাদা, ছোৱালীজনীৰ সন্মান মানুহে কেনেকৈ কৰে সেইটো তুমি শিকি ল'ব লাগে। মৰ্যাদা, তুমি ছোৱালীজনীৰ মৰ্যাদা কেনেকুৱা তুমি সেইটো দেখাব পাৰিব লাগে। তুমি যদি ছোৱালী হৈ কিবা এটা ভাল শিকাব পাৰিলাহেঁতেন, দেন ৰাইজৰ ভাল লাগিলেহেঁতেন। তুমি ছোৱালী হৈ কি শিকাইছা? এনেকৈ হিলাই থাকিব লাগে, লৰাই থাকিব লাগে, আধা অংক দেখাব লাগে। তুমি ছোৱালী এজনীৰ সন্মানটো ক'ত ৰাখিলা? এনেকুৱা থাৰ্ড ক্লাছ ক্ৰিয়েটৰবিলাকৰ কাৰণে আচলতে ইনষ্টাগ্ৰাম গোটেই ফিডটো বেয়া হৈ আছে। আৰু সৰু সৰু টিনেজাৰবিলাক এতিয়া বেয়া হোৱাৰ কাৰণেই হৈছে এইবিলাক। আৰু নৰ্মেল ছোৱালীখিনিয়ে যি কৰি আছে তাতকৈ বেছি বেয়া ইহঁতে কৰি আছে। ক'লে আকৌ পাব লাজ। যোনবোৰ ল'ৰাৰ গাৰ্লফ্ৰেণ্ডে বডিকন ড্ৰেছ আৰু চুটি ড্ৰেছ পিন্ধি ভাল পায়, মোৰ নিচিনা তেখেতসকলক শ্বেয়াৰ কৰিবা তোমাৰ গাৰ্লফ্ৰেণ্ডক। তেহঁতে এনেকুৱাকৈ উঠিব নোৱাৰে নহয়। চ' এইটো লেডিজ ষ্টেণ্ড বুলি কয়। এইটো খুলি কেনে ইয়াতে ভৰি দি কেনে ধুনীয়াকৈ উঠিব পাৰিব। হয় নেকি? আজিকালি ল'ৰাৰ এনেকুৱা গাৰ্লফ্ৰেণ্ড নাথাকেই। আজিকালি আমাৰ অসমৰ ল'ৰাবিলাকে এনেকুৱা গাৰ্লফ্ৰেণ্ডবিলাকক 3-4 মাহ ঘূৰাই এৰি দিয়ে। তোমালোকে গম পাইছিলানে স্কাৰ্টি কেনেকুৱা চলাই? আগতে সোমাব লাগে কি স্কাৰ্টি চাবি, তাৰপিছত চলে। গম পাইছিলানে কথাটো? সঠি, এইটো আকৌ কি বস্তু? আমি আজিলৈ দেখিয়ে পোৱা নাই। চলাবলৈ কেনেকে জানিম? অসমত আমাৰ কি বস্তু ফ্ৰী পোৱা যায়? নয়ন প্ৰিয়া। ছোৱালীবোৰে ল'ৰা কি চাই কেনে ভাল পায়? মালবানী নে মুখ নে গাড়ী নে ঘৰ? কি হয় কোৱা? বাকী চব ভাল পোৱা আগতে চাই ভাল পাব পাৰি, কিন্তু মালপানীখিনি ভাল পোৱা আগতে চাই ল'ব নোৱাৰি। সেইটো ভাল পোৱা পিছতহে চাব পাৰে। এয়াই যদি কিহৰ কাৰণে মোৰ ইনষ্টাগ্ৰামৰ ফিডটোত আহে মই ধৰিবই নোৱাৰো। এক মানে কোনে ফ'ৰ্চ কৰে আছামিজ গানত ডান্স কৰিবৰ কাৰণে, মই বুজিব নোৱাৰো। ছোৱালীজনী কিয় এনেকুৱা ইমান বেয়া নাচে? হেল্ল' গাইজ, মোৰ পুকৰখন বেলেগ মিঠা, একদম মানে সোৱাদ লগা, গম পায়নে? চবেই মোৰ পুকৰখন একদম খাই খুব ভাল পায়। পুকৰত চব লাগি থাকে, সেইটো কাৰণে। আপুনিনো আকৌ চবকে টেষ্ট কিয় কৰাই ফুৰে? টেষ্ট কৰালেতো গম পাবই মিঠাই নে টেঙাই নে তিতাই। হাঁহৰ কণী দীঘলীয়া, কাছৰ কণী গোল, আৰু এটা কণী আছে লগাই গণ্ডগোল। কোনে জানা? কমেণ্ট কৰা। এখন পিঠা, তাৰ 3টা ফুটা। এই মানুহজনী মানে এনি টাইম পিঠা কণী এইবিলাকেই কৈ থাকে। বেছিয়ে এনজয় কৰিলে যেন পাওঁ লাইফত।
ভাবিয়ে ভাল লাগে জানা তুমি মোৰ আপোন তো গাইছ এনে মানে চবে এনেকে চাইজ কিমান চাইজৰ কথা সুধি আছে চলো তো আপুনি 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 এদিন ভিডিঅ' বনাই কৈ নিদিয়ে কিয় কিমান সাইজ দেখাব পাৰে ক'ব নোৱাৰে সাইজটো কওঁতে কিয় লাজ পায় লাষ্টলি এটা কথা ৰাইজ মই আপোনালোকক এটা স্ক্ৰীন ৰেকৰ্ডিং শ্বেয়াৰ কৰি আছো আপোনালোকে জনাব যে ইয়াৰ ওপৰত কি ব্যৱস্থা লোৱা উচিত হ'ব কাৰণ মই যদি কাৰোবাক ৰোষ্ট কৰো মোক কিবা কোৱাৰ অধিকাৰ মাত্ৰ সেই ৰোষ্টাৰজনৰ আছে হয়তো তেওঁ মোৰ লগত সমানে মোক ৰোষ্ট বেক দিব পাৰে নহলেতো মোক ক'ব পাৰে ভিডিঅ'টো অতৰাই দিয়া বা তেওঁ কিবা এটা মোৰ ওপৰত একচন ল'ব পাৰে ঠিক আছে কিন্তু থাৰ্ড কোনো পাৰ্সনৰ মোক ধমকি দিয়া বা মোক কিবা কোৱাৰ অধিকাৰ নাই আৰু ইমান স্লেং ইউজ কৰিছে সি গমেই পোৱা নাই যে সি ছোৱালীৰ লগত কথা পাতি আছে আপোনালোকে স্ক্ৰীন ৰেকৰ্ডটো শুনিব মই দি আছো এতিয়া শুনিব আৰু মোক জনাব ইয়াৰ ওপৰত কি ব্যৱস্থা লোৱা উচিত হ'ব বনৰি তই কেলা নিজকে ৰস্তাৰ ভাবিছ নেকি বুইনক চুৰি মাক চুৰি তোৰ কেলা বুচা ডাঙলি মাৰি মাক চিনি পাইছ তোৰ বাপেৰে হয় লাউৰা তই লেভেল নাফালিবি ঠিক আছে তোক ৱাৰ্নিং দিছো নেক্সট টাইম আকৌ যদি তই হেৰি ওপৰত যদি ভিডিঅ' বনাও ঠিক আছে তোক মই কেলা তোৰ ইনষ্টাগ্ৰাম খতম কৰি দিম ঠিক আছে তোৰ মই ইনষ্টাগ্ৰাম বৰবাদ দি দিম ঠিক আছে বেহেন চুট ছোৱালী তো ৰাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আশা কৰো আপোনালোকে সকলোৰে ভিডিঅ'টো ভাল লাগিব আৰু মোক বহুত বেছি মৰম দিব মোৰ ভিডিঅ'টোক বহুত বেছি মৰম দিব লাইক কমেন্ট এটা ধুনীয়া ধুনীয়া কৰিব আৰু অসমত আছো যেতিয়া আৰু ভাল ভাল ভিডিঅ' বনাম আৰু নেক্সট ভিডিঅ'টো চেষ্টা কৰিম মই চাদৰ মেখেলাত বনাবলৈ কিন্তু যিহে গৰম দিছে কিন্তু মই হলেও আপোনালোকৰ কাৰণে বনাম অসমত আছো যেতিয়া চাদৰ মেখেলা মেইন তো আজিৰ ভিডিঅ'টোত বহুত বেছি মৰম দিয়ক যিমান মৰম দিব সেইটো হিচাপতেই মোৰ নেক্সট ভিডিঅ'টো আহিব যদি বহুত বেছি মৰম সোনকালে দি দিব পাৰে দেন মোৰ ভিডিঅ'টো সোনকালে আহিব Thank you so much all of you for your love and support এনেদৰে মোক support কৰি থাকিব love you all bye bye